নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আৰবি ভিলেজ কুকিং ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে হালধিৰ পাতত দিয়া এটা সৰু মাছৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ মই কেনেকৈ বনালোঁ। এয়া মই তাৰ কাৰণে অলপমান আদা ইয়াৰ পৰা কাটি ল'ম। মই বেছিকৈ নাখান্দো, ইমানেই হৈ যাব। এতিয়া মই পাতত দিবৰ কাৰণে হালধিৰ পাত কেইখিলামান ছিঙি ল'ম। এতিয়া মই এই পাতকেইখন ভালদৰে ধুই ল'ম আৰু আদা কেইডোখৰো ধুই লৈছোঁ। কেইফুটামান নহৰু আৰু এটুকুৰা আদা ভালদৰে বাকলিটো গুচাই লৈছোঁ। আৰু ইয়াৰ লগত দিম দুটামান জলকীয়া। এতিয়া মই ইয়াত থকা আদাৰ পাতকেইখিলাও ভালদৰে ধুই ল'ম। ইয়াৰে দুখিলা মই এই আদা নহৰুখিনিৰ লগত খুন্দি ল'ম আৰু বাকীখিনি ভালদৰে থৈ দিম। এনেকুৱা আদাৰ পাত আপোনালোকে দালি ভাজি যিকোনোতে তেল মাৰোঁতে ব্যৱহাৰ কৰিব পাৰে। বৰ ধুনীয়া সুগন্ধ ওলায় আৰু এনেকুৱা পাত কেইখিলামান যদি দিয়ে তেতিয়া আদা নিদিলেও হয়। আদা নহৰুখিনি এতিয়া মই এটা গিলাচত লৈ অলপ খুন্দি ল'ম। একেবাৰে মিহি কৰি নেপেলাওঁ। এয়া আদা নহৰুখিনি মোৰ এতিয়া খুন্দি লোৱা হৈ গ'ল। এখন কাঁহীত মই এয়া ভালদৰে উলিয়াই লৈছোঁ আৰু এই আদা নহৰুখিনি এতিয়া মাছ পাতত দিওঁতে আমি ব্যৱহাৰ কৰিম। মাছ পাতত দিবৰ কাৰণে এতিয়া হালধি পাত দুখন প্ৰথমে ভালকৈ বাঢ়ি লৈছোঁ পোনকৈ, তাৰ ওপৰত পাত দুখন আকৌ দি দিছোঁ। মাছকেইটা ভালদৰে বাছি লৈ ইয়াত অলপমান নিমখ হালধি দি ল'লোঁ আৰু আমি আদা নহৰুৰ খুন্দি লোৱা পেষ্টটো অলপমান ইয়াত সানি লৈছোঁ। গোটেইখিনি নিদিওঁ। এতিয়া আপোনালোকে মাছকেইটা দি দিয়ক। আপোনালোকে যদি বিচাৰে ইয়াত অকণমান মিঠাতেল দিব পাৰে। মই ইয়াত অকণমান মিঠাতেল দি ল'ম, নিদিলেও কোনো কথা নাই। এতিয়া মাছকেইটা অকণমান ভালদৰে লৰাই সানি দিয়ক। মাছকেইটা এনেকৈ সমানকৈ মেলি লৈ এই পাতখিনিৰ আগটো এইফালে মুটকাই লৈ লাহে লাহে এনেকৈ মেৰিয়াই বান্ধি ল'ব লাগিব। এতিয়া মই টোপোলাটো ভালদৰে বান্ধি ল'ম। এতিয়া পাতত দিয়া মাছৰ টোপোলাটো ৰেডি হৈ গ'ল। এতিয়া পাতত দিয়া মাছৰ টোপোলাটো এনেদৰে অঙঠাত সিজাই ল'ব লাগিব। ইয়াক 20 মিনিটমান এনেদৰে সিজোৱাৰ পাছত হৈ যাব। কাঠখৰিৰ জুইত বেছি ভাল। এতিয়া পাতত দিয়া মাছৰ টোপোলাটো সিজি গ'ল। ইয়াক উলিয়াই ল'ম। এতিয়া এই মাছকেইটা মই এখন প্লেটত উলিয়াই ল'ম। দেখিছেনে কেনেকৈ ধুৱাই আছে। এনেকৈ সৰু মাছ পাতত দিলে খাবলৈ খুবেই ভাল লাগে। যদি আপোনালোকে খোৱা নাই খাই চাব। মোৰ দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ আহিম নতুন নতুন ৰেচিপি লৈ। আজিলৈ বাই বাই।